হেল্ল' তাইলৈ দীপাৱলীৰ শুভেচ্ছা থাকিল। বহুত দিনৰ পিছত ইউটিউবত আহিছোঁ। মোৰ বহুত দিনৰ পৰা একো নতুন ভিডিঅ' দিব পৰা নাই। মাজত মোৰ গা বেয়া আছিলে, তো তাৰপাছত আকৌ আমাৰ ঘৰৰ দৰে বংশৰ দাদা এজন ঢুকালে। তো দাদা ঢুকালে যেতিয়া বংশৰ মানুহ ঢুকালে একো খাব নোৱাৰি ন, আপোনালোকে জানে। তো খাব নোৱাৰি, তো ৰেচিপিৰ ভিডিঅ' কিনো দিম আৰু বনাব পৰা নাই তেনেকৈ ভিডিঅ' অহা নাই। আৰু মোলৈ ফোন কৰি আমাৰ ৰিলেটিভছবোৰে সুধি থাকে নতুন ভিডিঅ' কেতিয়া আহিব। তো আজি তেনেকৈ দীপাৱলী বুলি মোৰ ভাইটি প্ৰীতমেও ফোন কৰিছিলে। সি সুধিছে বা ভিডিঅ' কেলৈ দিয়া নাই ইমান দিনলৈ। তো আজি ভাবিলোঁ দীপাৱলী ভিডিঅ' এটাকে কৰি দিওঁ। দীপাৱলীৰ ডেক'ৰেশ্যনছবোৰ মই আৰু ভণ্টিয়ে মিলি কৰিছোঁ। এইবোৰ দেখাম আপোনালোকক, আৰু খাবলৈ কিবা কিবি বনাইছোঁ, সেইটো দেখাম বাৰু, চাই থাকিব আগলৈ। আৰু ইয়াতে হৈ আছে ৰংগোলীৰ কাম, আৰু ভণ্টিয়ে বনাই আছে। তাই আচলতে বহুত ধুনীয়া ৰংগোলী বনাইছোঁ, তাই বনাই আছে। এয়া চাওক, ৰংগোলীটো বনাই হ'ল। আৰু এইবাৰ যিহেতু আমি চাকি জ্বলাব নোৱাৰিলোঁ, সেইটো কাৰণে কেণ্ডেলকে জ্বলালোঁ। सिलसिला ये चाहत का न मैंने बुझने दिया हो। আৰু এই
আৰু এইজন আমাৰ দীপাৱলীৰ আলহী। বাহিৰত মানে ফটকাৰ উৎপন্ন বহুত, এইটো কাৰণে আমাৰ ঘৰত আহিছে, ইয়াতে বহিছে বেচেৰা। আৰু এতিয়া আমি খাম জেলেবি, মায়ে বনাইছে জেলেবি। এয়া চাওক কি কি আছে চাহৰ লগত খাবলৈ। মায়ে বনোৱা জেলেবি, পুৰি, চাহ, মিঠাই। আৰু মই বনালোঁ পোলাও, মাংস আৰু কণী। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।